মই কৈছোনে দিব নোৱাৰো বুলি। এই ইমাননো তোৰ বহি কিনিবলৈ লাগি থাকেনে? তোৰ বহি কিনোতেই মোৰ ইমান টকা গৈ আছে। নহয় মানে দেউতা, এনেই বহি আছিলে, মানে প্লেন বহি আছে, কিন্তু মানে মোক এই ভূগোলৰ প্ৰেক্টিকেলৰ কাৰণে বহি লাগিছিলে। সেইখন বহি মানে এনেকুৱা প্লেন বহি নিচিনা নহয় যে দেউতা, সেইখন মানে অকণমান দামী। মাইক পইচা বিচাৰিছিলোঁ, মায়ে সেই তোমাৰ ওচৰলৈ পঠালে দেউতা। কাইলৈ মানে জমা দিবই লাগে। আজি ৰাতিৰ ভিতৰত মই আজি বহিখন কিনিব পাৰিলেহে ৰাতি লিখি কাইলৈ ৰাতিপুৱা জমা দিবলৈ পাৰিম। এই ৰচোন, তোৰ ককাইৰো ভূগোলৰ বহি আছিলে যোৱা বছৰ লিখা। যাচোন বিচাৰি চাগে, ৰোৱা পাত চাত থাকিবও পাৰে, নিকিনাকে হয় নেকি? দেউতা তেনেকৈ নল'ব নহয়, সেইখিনি 23 চনৰহে আছিলে। মোক এতিয়া 24 চনৰ লাগিব দেউতা। এই শান্তি নাই মানে তোৰ পৰা, হা? ইমান মানে ইটো লাগে সিটো লাগে, মই মানে ভাগৰি গৈছোঁ। মুখত ঘঁহা ক্ৰীম লাগিলে, চুলিত সনা চেম্পু লাগিলে, কিবা কিবি মানে কিমান মানে তোৰ পিছত টকা গৈ আছে। ল'ৰাটোৰ বেছি খৰচে নাই, হা? তোৰহে একেবাৰে চুনৌ পাউদাৰ পৰা ধৰি পেলাই। যা মই মাৰক খোজগে যা। দেউতা, মই অপ্ৰয়োজনীয় খৰচ নকৰোঁ নহয় দেউতা। আৰু তুমিনো ক'ত মোক এক্সট্ৰাকৈ চুনৌ পাউডাৰ আনি দিয়া? মায়ে যি খানে সেয়াই মই খানো। তোমালোকে যি চেম্পু ইউজ কৰা ময়ো সেয়াকে খানো দেউতা। কিয়নো তেনেকৈ গালি দিছা দেউতা? মইনো এতিয়া কাক বিচাৰিম ভূগোলৰ বহি এখন? মইতো এইটো ছাবজেক্ট নলওঁ বুলি কৈছিলোঁ। দাদাই আৰু তোমালোকেহে জোৰ কৰি ক'লা ইয়াত বেছিকৈ মাৰ্কছ পায় কাৰণে। সঁচাকে মানে আকৌ মাহে মাহে সেয়া ষ্টেফি কিনাৰ খৰচটো আছে। সেই সোপাটো এগালমান টকা যায়, এটা পেকেটত সেয়া 70-80 টকাকৈ লয়। সঁচাকে দেই, মই মানে ল'ৰাটোৰ লগত 4-5 বছৰত যিমান খৰচ কৰিব লাগে, তোৰ লগত এমাহতে মোৰ সিমান গুচি যায়। দেউতা, মোক কেমাহ মানুহে আনি দিলা। এতিয়া যোৱা 5-6 মাহৰ পৰা আমাৰ স্কুলতে এইবোৰ ফ্ৰীকে দিয়ে। দেউতা, তুমি মোক কিয় গালি দিছা? হ'ব দিয়া দেউতা, নালাগে। মই গালি খালে খাম আৰু দিয়া স্কুলত। সিটো এবাৰ মেট্ৰিক দিব, মইতো তাৰ কথাও ভাবিব লাগিব ন। চব টকা পইচা যদি মই তোৰ লগতে খৰচ কৰি থাকোঁ, সিটো তাৰপিছত আকৌ কলেজলৈ যাব ন মেট্ৰিক পাছ কৰাৰ পিছত। সেইদিনা সেয়া 9ত ৰেজিষ্ট্ৰেশ্যন কৰিলি, সেয়াটো এগালমান পইচা গ'ল। মই মানে নোৱাৰিছোঁ আৰু দেই, মই নোৱাৰিছোঁ। দেউতা, তেনেহ'লে দাদাকে পঢ়ুৱা দিয়া, মই নপঢ়োঁ আৰু। তেতিয়া মোৰ লগত টকা খৰচ নহয়, মাৰ লগতে থাকি ঘৰৰ কাম কৰিম। হেৰি, আপুনি ছোৱালীজনীক কিয় হকে বিহকে গালি পাৰিছে? তাই মানে দুখ কি কৰিলে? তাইক যিহেতু আমি পঢ়াইছোঁ, স্কুলত কিবা প্ৰয়োজন হ'লে তাই মোক বা আপোনাক নকয় আৰু কাক ক'ব? আৰু তাইতো একো অপ্ৰয়োজনীয় খৰচ নকৰে। তাইক মই সদায় টমটমত যাবলৈ মই 20 টকাকৈ দিওঁ অহা যোৱাৰ কাৰণে। যিহেতু 2-3 কিলোমিটাৰ যাব লাগে, তাইৰ লগৰ ছোৱালীজনীৰ লগত সদায় ছাতিলৈ খোজকাঢ়ি যায়, যাতে আমাৰ ঘৰৰ 20 টকাটো বাচি যায়। তাৰপিছত সেইজনী ছোৱালীক আপুনি এনেকৈ ব্যৱহাৰ কৰিছে। আকৌ এইবিলাক ষ্টেফি কিনাৰ কথা, এইবিলাক আপুনি কি কথা কৈ আছে? এইবিলাকতো লাগিবই নে তাই ক'ৰবাত গৈ পেলাই হাজিৰা কৰি আনিব? মই এইবোৰ একো নাজানো। ল'ৰাটো মেট্ৰিক দিব, তাৰপিছত সি কলেজলৈ যাব, তেতিয়াওতো মই বহুত টকা খৰচ কৰিব লাগিব। এতিয়া তাই 9 পাওঁতে তাইৰ লগত যদি মই ইমান টকা সদায় ঢালি থাকোঁ, মই নোৱাৰিম দেই। মই ল'ৰাটোক ডক্টৰ পঢ়াব লাগিব। মই এতিয়াৰ পৰা তাৰ পিছত ইমান টকা খৰচ কৰিব নোৱাৰোঁ। অ' আচ্ছা, তাৰমানে বাবু আপোনাৰ বেছি মৰমৰ, সি ল'ৰা যে, হয়নে? সি চাকৰি কৰি আপোনাক খুৱাব, তাই ছোৱালী যে তাইক বিয়া দি দিম, তাইনো ক'ত খুৱাব ন আমাক? আচ্ছা, বুজি পাই গ'লোঁ আপোনাৰ চিন্তাধাৰা। ঠিক আছে, হ'ব। আপুনি তাইক পইচা দিব নালাগে। মাৰ ঘৰৰ পৰা দিয়া অলংকাৰ এইখিনি আছিল নহয় মোৰ, সেইখিনি বেছি হ'লেও মই তাইকো কলেজত পঢ়াম, তাইকো মেট্ৰিক পাছ কৰোৱাম, বুজিছে? মাইনা, তই ভিতৰত যা। মা, তোমালোকে মোৰ কাৰণে কাজিয়া নকৰিবা মা। মা, নহ'লে মই স্কুল এৰি দিওঁ দিয়া। দাদাই পঢ়ক, কলেজলৈ যাওক, এজনে পঢ়িলেই হ'ল আৰু। দেউতাইনো ক'ৰ পৰা দুজনক পঢ়োৱা পইচা দিব মা? চাকৰি তাকৰিও নাই তেনেকৈ, দেউতাৰ চলিবলৈ চাগে অসুবিধা হৈছে, সেইকাৰণেহে দেউতাই গালি পাৰিছে, নহ'লে জানো নিদিয়াকৈ থাকে। মা, মই স্কুল নাযাওঁ আৰু মা। মই তোমাৰ লগতে কিবা কিবি কাম কৰিম, মোক কাপোৰ ববলৈও শিকাবা মা, আৰু মই ঘৰৰ চব কাম শিকিম। দেখিছে, তাই জ্ঞান দেখিছে, ইমান চিন্তা কৰিছে। আপোনাৰ ঘৰ চলাবৰ অসুবিধা হৈছে নেকি, পইচা পাতি প্ৰব্লেম হৈছে নেকি, তাই সেইবিলাকলৈকে বুজিছে। এই 9ত পঢ়া 13-14 বছৰীয়া ছোৱালীজনীয়ে, আৰু আপুনি তাইক হকে বিহকে ইমানখিনি কথা শুনালে। নহয় মাইনা, তই ক'লেই নহয়, তই পঢ়িব লাগিব, বুজিছ? মই নপঢ়ি মোৰ দিনত মই যি ভুল কৰিলোঁ, যাৰ কাৰণে আজি মই কাৰো ওপৰত এটা মাত মাতিব নোৱাৰোঁ, শুদ্ধ কথাটো মই ক'ব নোৱাৰোঁ, হক কথাটো মই ক'ব নোৱাৰোঁ। কিন্তু তোৰ লগত এনেকুৱা নহ'ব। মই মোৰ অলংকাৰ বেছি হ'লেও তোক মই পঢ়ামেই। হ'ব, তোক ভূগোলৰ বহি লাগে ন? যা, মই দি আছোঁ পইচা। মই গোটৰ মিটিঙলৈ বুলি পইচা অলপ থৈছিলোঁ, সেয়া পাই মই দি আছোঁ তোক, যা। হেৰা, তুমি কিন্তু জোখতকৈ বেছি মুখ চলাব লৈছা দেই।
ঘৈণীয়েকৰ নিচিনা থাকিবা, বেছি মাথাটো উঠিবলৈ নাচাবা। মই যি কৈছোঁ সেয়াই হ'ব। মুঠতে তাইক মই আৰু পঢ়াব নোৱাৰোঁ। তাইক কালিৰ পৰা ঘৰৰ কাম শিকোৱা, এনেও গৈ পেলাই বেলেগৰ ঘৰত গৈ ভাতে ৰান্ধিব লাগিব, এনেই পঢ়ি কৰি মোৰ পইচাকেইটা খৰচ কৰি কোনো দৰকাৰ নাই। তাতকৈ সেইকেইটা পইচা মই বাবুৰ ডক্টৰ পঢ়োৱাত খৰচ কৰিম। হ'ব, মই আৰু একো শুনিব নিবিচাৰোঁ। আৰু যদিও পঢ়োৱা, যেনেকৈ পঢ়োৱা। মই মুঠতে তাইক আৰু 1 টকা দিব নোৱাৰোঁ। মা বোলাচোন ভিতৰলৈ বোলা, কাজিয়া নকৰিবা। নহয় মাইনা, আজি ইমান বছৰে মই যিমানখিনি সহ্য কৰিব লাগে কৰিলোঁ। এওঁলোকৰ ঘৰত যেতিয়া মানে তোৰ দেউতাৰ ঘৰত যেতিয়া মই প্ৰথম বিয়া হৈ আহিছিলোঁ, চবেই মোক পঢ়া শুনা নাই বুলি বহুত অত্যাচাৰ কৰিলে, বুজি পাইছ? মই বান্দি নিচিনা থাকিলোঁ ইমান দিনে। মই কেতিয়াও বোৱাৰী বা কেতিয়াও মই পত্নীৰ মৰ্যাদা পোৱা নাছিলোঁ। মোৰ এটাই কাম আছিল, সন্তান জন্ম দিয়া আৰু ঘৰৰ কামবিলাক কৰা। কিন্তু এতিয়া মই মোৰ ছোৱালীজনীক এইখিনি কৰিব নোৱাৰিম। মোৰ দিনত মই পঢ়িব নোৱাৰিলোঁ। মোৰ ঘৰতো তেনেকৈ ছোৱালী মানুহবিলাকক পঢ়িবলৈ দিয়া হোৱা নাছিলে। কিন্তু ভাবিছিলোঁ মোৰ ল'ৰা ছোৱালীকেইটা মই ভাল কৰিম। কিন্তু এতিয়া তই ছোৱালী হ'লি আৰু তাৰ কাৰণে তই শাস্তি ভুগি আছ। কিন্তু মই জীয়াই থকালৈকে তই শাস্তি ভুগিব নালাগে। যা, তই পঢ়গে যা। মই তোক বহি ব্যৱস্থা কৰি দি আছোঁ। হেৰি, আপোনাৰ মোক যি কৰিব লগা আছে কৰক, মাৰিব লগা আছে মাৰক, কোনো কথা নাই। কিন্তু এই উঠি অহা 13-14 বছৰীয়া ছোৱালীজনীক আপুনি এনেকৈ মনত দুখ নিদিব, বুজি পাইছেনে? আজিকালি ল'ৰা ছোৱালীবিলাক এনেকৈ ঘৰত কিবা ক'লে গৈ পেলাই পানীয়ে চানীয়ে ডুবি পালে মৰি যায়। মোৰ কিন্তু বহুত ভয় লাগে, বুজি পাইছে? আৰু আপুনি যিহেতু 2টা ল'ৰা ছোৱালীৰ পিতৃ, মইতো তাইক বেলেগৰ ফালৰ পৰা তোলা নাই। গতিকে আপুনি 2টা ল'ৰা ছোৱালীকে সমান মৰম কৰাটো মই বিচাৰোঁ। আৰু যদি আপুনি নকৰে তেনেহ'লে মই মানে তাইৰ মাক মৰি যোৱা নাই, বুজিছে? আৰু আপুনি ভাবিছে মই মুখ চলাইছোঁ? মুখ চলোৱা নাই। ইমান দিনে মই নিজৰ অধিকাৰৰ কাৰণেতো কেতিয়াও মুখ চলোৱা নাই ন। মই মোৰ ভাল লগা বেয়া লগাবিলাকতো এখন ঘৰত বিয়া হোৱাৰ পিছতে এৰি দিলোঁ। কিন্তু এতিয়া মোৰ ছোৱালীজনীক মই সেইখিনি কষ্ট পাবলৈ নিদিওঁ। হ'ব, ভাত বাঢ়ি থৈছোঁ, খাই ল'ব। চালি বেটি, তাইৰ ইমান দম, তাই নিজৰ গিয়েকক কেনেকৈ কথা কয়। আগৰ পিটনবিলাক পাহৰি গ'ল চাগে। যেতিয়া আকৌ সেই এচাৰিৰ কোব খাব, তেতিয়া নিজে নিজে লাইনত আহি যাব। জীয়েকক পঢ়ায়, দুদিন পিছত এনেও বেলেগলৈ দিয়ে চালান দিব লাগিব। সেইজনীক আকৌ পঢ়াই পেলাই মই মোৰ পইচাকেইটা ল'ৰাটোক ডক্টৰ বনাব লাগিব। দৰকাৰ নাই। দেউতা, কি হ'ল? কিবা মন বেয়া নেকি? এই মনে মনে কিবা ভুৰভুৰাই আছা যে? নাই, নহয় বোপা। কিনো আৰু মন বেয়া লাগি থাকিব। কোৱাচোন গোসাঁই, তুমি পঢ়ি আছিলানে? নাই দেউতা, মই মানে খেলিবলৈ গৈছিলোঁ। হেৰি নহয় দেউতা, আজি খেলি থাকোঁতে মানে আমাৰ বেট পাত ভাঙি থাকিলে। এতিয়া আমি গ্ৰুপৰ গোটেইকেইটা ল'ৰাই মানে পইচা তুলি পেলাই ভাবিছোঁ নতুন বেট এডাল কিনি আনো। দেউতা, তাৰ কাৰণে মোক 400 টকাকৈ লাগে। আজি সন্ধিয়াৰ ভিতৰতে লাগে দেউতা। হয় নেকি? ঠিক আছে, হ'ব দিয়া, মই তোমাক দি দিম পইচাটো, তুমি চিন্তা নকৰিবা। এতিয়া পঢ়া গৈ যোৱা। ঠিক আছে দেউতা। য়েছ, ফাইনেলি মোবাইলৰ ৰিচাৰ্জটো কৰিবলৈ দেউতাৰ পৰা পইচাটো যোগাৰ কৰিলোঁ। 300 টকাহে মোবাইলৰ ৰিচাৰ্জ, বাকী 100 টকা এটা মই শিখৰ খাব পাৰিম। মজ্জা, উল্লু বনায়া বৰা মজা আয়া। কোন চাওঁ, কোন ৰৈছে সেইখিনিত? দাদা, মইহে। দাদা, তই এইবিলাক কি কৰি আছ? ঘৰত মিছা কথা কৈ খেলিবলৈ বেট পাত ভাঙাৰ কাৰণে পইচা লাগে বুলি কৈ পেলাই তই মোবাইল চলাই আছ মনে মনে। তোক সেইটো মোবাইল এই কিবা স্কুলৰ অনলাইন ক্লাছ কৰাৰ সময়তহে ব্যৱহাৰ কৰিব দিছিলে। তই মানে সেইটো এনেও ব্যৱহাৰ কৰ ন। এতিয়াতো তোৰ অনলাইন ক্লাছ শেষ হ'ল আৰু তই মানে শিখৰো খা দাদা। শুন ভণ্টি, তোক মই আগতেও কৈছোঁ, তই বেছি মোৰ পিছা কৰি নাথাকিবি। মই মোবাইল চাওঁ, কি চাওঁ সেইটো মোৰ লাইফ, মোৰ কথা। মোক দেউতাই কিনি দিছে মোবাইল। তই কি জ্বলিছ নেকি? তোকো মোবাইল লাগে নেকি? তই ইমান মোৰ পিছে ঘূৰি নাথাকিবি। কৈছোঁ কিন্তু, দেউতাক নহ'লে ঠিকছে লগাই দিম, তোক 9ত থাকোঁতে বিয়া দি দিব, গম পাবি। দাদা, বেলেগৰ ককাইকবিলাকে ভনীয়েকহঁতক ইমান মৰম কৰে, তই মোক কিয় ইমান গালি দি থাক দাদা? কিয় ইমান তই মোক কেটেৰা জেঙেৰা কৰি থাক? তোৰ ভালৰ কাৰণেহে কৈছোঁ দাদা। চাচোন, দেউতাৰ চকুলৈ চাবি। তোৰ পঢ়া শুনালৈ দেউতাৰ কিমান সপোন। ইমান কষ্ট কৰি দেউতাই পঢ়াই আছে। টিউচনৰ কাৰণেই হওক, স্কুলৰ ফিজৰ কাৰণেই হওক। মইতো বাৰু চৰকাৰী স্কুলতে পঢ়িলোঁ, তোকতো প্ৰাইভেট স্কুলত পঢ়াই আছে, তাতে ইংলিছ মিডিয়ামত। ইমান কষ্ট কৰি দেউতাই পইচা দি আছে আৰু তই এনেকে ভিতৰত শিখৰ খাইছ, মনে মনে মোবাইল চাই থাক। সেইটো ভালৰ কাৰণেহে কৈছোঁ দাদা। তই মোক এনেকে ব্যৱহাৰ কৰিব পাৰিছ? হ'ব যা, কান্দি দেখাব নালাগে। এইবিলাক নমুনা মোৰ আগত কৰি নাথাকিবি। আৰু চাবি, এয়া কথা যদি তই কিবা কাৰণে দেউতাক কলি নহয়, মই চাবি তই 9ত পঢ়ি থাকোঁতে মই দেউতাইতো মোৰ চব কথা শুনে, এনেকৈ দেউতাৰ মই ব্ৰেইন ৱাছ কৰিম। তোক যাতে ল'ৰা চাই 10ত নুঠোতেই যাতে তোক বিয়া দি দিয়ে। চাবি কিন্তু, যদি মই মোবাইল চোৱাৰ কথা আৰু শিখৰ খোৱাৰ কথাটো কাৰোবাক কলি। দাদা, মোক লাগিলে বিয়া দি দিয়ক, নাইবা মাৰি কাটি পেলাওক। এইটো কথা মই ক'বই লাগিব দাদা। আৰু যদি ক'ব নালাগে, তোক মই
হাতযোৰ কৰিছো আজিৰ পৰা তই এনেকে মনে মনে মোবাইল নাচাবি আৰু এইবিলাক বেয়া বস্তু নাখাবি তই যদি মান তেনেহলে মই নকওঁ দাদা কিন্তু মোক বিয়া দি দিব এইটো ভয়তে মই তোৰ জীৱনটো বৰবাদ হ'বলৈ নিদিওঁ দাদা দেউতাই তোক ডক্টৰ বনোৱালৈ বহুত সপোন দেখিছে কৰবাত নহয় কৰবাত তোক পঢ়োৱাৰ কাৰণে ময়ো স্কুল এৰি দিলো যাতে মোৰ লগত পইচা খৰচ নহয় মায়ে বহুত চেষ্টা কৰিছিল অলংকাৰখিনি বেছি পালে মোক পঢ়াবলৈ কিন্তু মই মাক শপত দিলো যে মায়ে কেতিয়াও নিজৰ অলংকাৰখিনি নেবেচে আৰু চা আজি এসপ্তাহ মই স্কুলে যোৱা নাই যাতে তই যাব পাৰ তই এইবিলাক এৰি দিয়ে দাদা এইবিলাক বেয়া কাম এৰি দে মই কৈছো দে মোৰ ৰুমৰ পৰা ওলাই যা গেট আউট দাদা তই এদিন বুজিবি ভণ্টিৰ মূল্য কিন্তু যিদিনাই বুজিবি দেৰি হৈ যাব দাদা দেৰি হৈ যাব বহুত দেৰি হৈ যাব বুজাবলৈ আহে তাই মোক লোকৰ সম্পত্তি চালা দেউতাই কৈছে নহয় মোক ছোৱালীবিলাক সদায় লোকৰ সম্পত্তি ইহঁতক বেছি মূৰত উঠাই ৰাখিব নালাগে মোৰ ৰুমত আহি মোকেই CID কৰে চাল্লা পাইছে এশেকা য়েছ কালি মোক প্ৰণয়ে লিংক কেইটামান দিছিল নহয় ৰাতি ভিডিঅ' চাবলৈ ৰাতি চোৱাই নহ'ল এতিয়া চাই আছোঁ ৰহ দৰ্জাখন বন্ধ কৰি লওঁ মজ্জাছে চাম গাটো বহুত বিষাইছে মাথাটো বিষাইছে মা মোৰ কাৰণে তোমাক দেউতাই ইমান মাৰিলে মা মই কৈছো নে তোমাক তুমি কাজিয়া নকৰিবা মই নপঢ়ো মা তুমি অলংকাৰ বেচিব নালাগে তুমি কাজিয়া নকৰিবা আৰু দেউতাৰ লগত মা মা তোমাকতো মোৰ শপত দিছিলো তুমি আকৌ কিয় দেউতাৰ লগত কাজিয়া কৰিছা মা মই নপঢ়ো মা মই তোমাৰ ভৰিত ধৰিছো মা প্লিজ তুমি দেউতাৰ লগত আৰু কাজিয়া নকৰিবা মা তোমাৰ কিবা এটা হ'লে মোৰ এখন ঘৰ আপোন বুলিবলৈ কোনো নাই মা মা তুমি আজিৰ পৰা আৰু দেউতাৰ লগত মুখে মুখে মোৰ কাৰণে তৰ্ক নকৰিবা আগতে যেনেকৈ আছিলা এতিয়াও তেনেকৈ থাকিবা মা চোৱাচোন তোমাৰ চকুটো ইমান দাগ হৈ গ'ল মা ইমান মাৰিছে দেউতাই তোমাক ইমান মাৰিছে মা মাজনীও তোক কলেজত পঢ়াবলৈ মোৰ বহুত ইচ্ছা আছিল মাজনী কিন্তু মই হাৰি গ'লো মাজনী এতিয়া দেউতাই তোৰ কাৰণে ল'ৰা চোৱাৰ কথা কৈছে তোক বোলে এইবছৰতে বিয়া দি দিব তোৰ এতিয়া 14 বছৰো হোৱা নাই ভালকে মাজনী মই মোৰ ছোৱালীজনী নিজ হাতে ধ্বংস কৰিলো জন্ম দি তোক মই জন্ম নিদিয়া হৈ ভাল হৈছিল মা আইও তোক মই কেনেকে এই ফুলকুমলীয়া বয়সত বিয়া দিওঁ মা মই এটা কাম কৰিম আইও আইও মই বাৰু দেউতাৰ লগত আকৌ এবাৰ ভালকে তোৰ পঢ়া কথাটো পাতি চাওঁ নেকি তই শপতটো ভাঙি দেচোন নাই মা নালাগে মই নাভাঙো শপত তোমাক আকৌ মাৰিব মা তুমি বুজিবলৈ কিয় চেষ্টা নকৰা মা মই নপঢ়ো মই তোমাৰ লগতে থাকিম মোৰ লগত জিকৰ কৰিব কিন্তু তোমাক আৰু পিটন দিয়া মই সহ্য কৰিব নোৱাৰো মা মই মৰি যাম নহ'লে ইমান কষ্ট খাই খাই তোমাৰ কষ্ট মই দেখিব নোৱাৰো মই মৰি যাম নহ'লে মা দেউতাই যদি তোমাক আৰু এবাৰ হাত উঠায় বাদ দিয়া মোৰ পঢ়া এইবিলাক বাদ দিয়া ব'লা কিবা এটা খাই লোৱা ৰাতিপুৱাৰ পৰা একো খোৱা নাই বোপা তোমাক মই 10,000 টকাটো যে দিছিলোঁ তুমি কাম হ'লনে যি কামৰ কাৰণে লৈছিলা হ'ল দেউতা এই মানে মই অনলাইনত কিবা এটা এক্সাম দিব লাগে যে মোবাইলটো বেয়া হ'ল এতিয়া 10,000 টকাতে ঠিক হৈ গ'ল দিয়ক বাৰু পঢ়া শুনাত ভালকৈ মন দিবা দেই ডক্টৰ হ'ব লাগিব ঠিক আছে দেউতা বাকী বোপা তোমাক আৰু কিবা প্ৰয়োজন হৈ আছে নেকি তেনেকৈ প্ৰয়োজন নাই বাৰু দেউতা কিন্তু এতিয়া ঠাণ্ডা দিন আহিছে যে আগৰ ব্লেজাৰটো মানে অকণমান বেয়া হ'ল এইবাৰ বোলো আমাৰ মানে স্কুলৰ পৰা লাষ্ট বুলি পিকনিকো যাব তাতে বোলো ব্লেজাৰ এটাকে দিবা আৰু হেৰি মই সিদিনা এই চাই আহিছিলোঁ বিশালত এই 3500 লাগে দেউতা আকৌ হেৰি মোৰ মানে চুলিখিনি একেবাৰে বহুত ৰাফ হৈ গৈছে বোলো অকণমান চেলুনত গৈ ঠিক কৰাই আনো তাৰ কাৰণে বেছি নালাগে দেউতা 500 মান টকা হ'লেই হ'ব বাকী একো নালাগে দেউতা
খালি এইকেইটা হ'ব মোৰ ল'ৰাৰ কাৰণে মই গোটেই জিন্দগী মোৰ কিডনীটোও বেছি দিব পাৰিম হ'ব মই এইকেইটা পইচা দিম তুমি এতিয়া পঢ়াগি যোৱা ভালকৈ পঢ়াগি যোৱা কালি বাৰু মই যোৱা খেলি হাৰিলোঁ একো নাই যোৱা নেখেলোঁ আৰু এনেই পইচাকাল গৈ থাকে এটা কাম কৰিম দেউতাই এইফালে ৩৫০০ টকা আৰু এইফালে ৫০০ টকা দিব নহয় তেতিয়া মই বেলেগ এটা কামতহে লগাম আৰু বহুত দিন ড্ৰাগছ লোৱা হোৱা নাই উফ কি মজা লাগিল ঐ সেইটো পইচা দিলে বাৰতো যাব লাগিব পাৰ্টি কৰিব লাগিব য়েছ পৰীক্ষা ভাৰ মে যায় পৰীক্ষা পাছ কৰিলে হ'ব বোপা ভণ্টিয়ে কওঁতে মই বিশ্বাস কৰিবলৈ টান পাইছিলোঁ বোলো মোৰ ল'ৰাই কেতিয়াও এইবিলাক বেয়া বস্তু খাব নোৱাৰে হাত দিব নোৱাৰে কিন্তু তাই আচলতে মিছা কোৱা নাছিলে তই আমাক ঠগি পালে এইবিলাক কাম কৰি আছো বোপা তোৰ লগত পইচা ঢালোতে ঢালোতে তোৰ ভনীয়েৰৰ স্কুল এৰাই দিলোঁ মই তাই নিজে এৰিলে তোৰ বেয়া লগা নাই হা তাইক বহী এখন কিনিবলৈ দেউতাৰাই পইচা নিদিয়ে তোৰ লগত যেতিয়াই যিমান হাজাৰ যিমান 100 টকা লাগে সিমানে দিয়ে তোৰ কাৰণে দেউতাৰে নিজৰ কিডনীটো বেচিবলৈও ৰাজি আছে আৰু তই এইবোৰ কৰি আছ বোপা নাই আজি মই দেউতাক ক'বই লাগিব আজি তোৰ দেউতাক ক'বই লাগিব চোৱা মা মাইকী মানুহৰ নিচিনা থাকা ইমান মতা মানুহৰ নিচিনা হ'বলৈ নাচাবা আৰু চোৱা তুমি যিমানে লগোৱা দেউতাই মোৰ কথা বিশ্বাস কৰে তোমালোকৰ কথা কোনো গুৰুত্বই নিদিয়ে যোৱা তুমি কৈ চোৱা যোৱা কৈ চোৱা তই পাহৰি গলি হ'বলা বোপা তোক যে মই 9 মাহ 10 দিন গৰ্ভত লৈ জন্ম দিছিলোঁ তই মাৰ লগত এনেকৈ চুপতি কৰিব পৰা হ'লি যোৱা বেছি চেণ্টি ফালি নাথাকিবা মোৰ এইবিলাক কৰিবলৈ টাইম নাই মই ওলাই যাব লাগে কি হ'ল ইমান হুলস্থুল যে হৈছে কি মানে হেৰি শুনকচোন দেউতা মোৰ কথা শুনা প্ৰথমে নাই আপুনি মোৰ কথাটো শুনি লওক মৰমে থাকাহে মোৰ ল'ৰাটোৱে প্ৰথম ক'ব শুন কোৱা দেউতা মায়ে কি কৈছে জানা ভণ্টি যে স্কুল এৰিলে তাৰ কাৰণে বহুত দুখ এতিয়া মোৰ লগত যে তুমি বহুত পইচা খৰচ কৰি আছা এতিয়া মায়ে কৈছে মই বোলে স্কুল এৰি দিব লাগে মই বোলে কলেজত পঢ়িব নালাগে আৰু ডক্টৰ পঢ়িব নালাগে তেতিয়া মানে ভণ্টিক মায়ে পঢ়াব পাৰিব হে ভগৱান বোপা তই এইবোৰ কি কথা কৈছ বোপা দেউতাৰা এনেও মোক মাৰি মাৰি জীৱনটো ধ্বংস কৰি দিলে ঘূণীয়া কৰি দিলে এতিয়া তই এইবোৰ মিছা কথা লগাই মোক আকৌ পিটন খুৱাব বিচাৰিছ তোক মই কেতিয়া তেনেকৈ কৈছিলোঁ বোপা তই যোৱা খেল ড্ৰাগছ ল শিখৰ খা মোবাইল চাই থাক মনে মনে ভিডিঅ' চাই থাক দৰ্জা মাৰি এইবিলাক কথা শুনি আছোঁ মই দেউতাৰক কোৱা নাই এইটো কম বুলি কওঁতে তই মোক এনেকৈ ফচাইছ বোপা তোৰ মাৰলৈ অকণো মৰম নাই নে দেখিছা দেউতা মায়ে এতিয়া ওলোটাবাজি মাৰিছে মই ইমান ভালকৈ পঢ়ি থাকোঁ মোবাইলত মই কিবা ভিডিঅ' চাই থাকোঁ নেকি মই অনলাইন ক্লাছে কৰি থাকোঁ দেউতা ইহঁত মাক আৰু জীয়েকে মিলি পালে মোক মানে পঢ়াটো বন্ধ কৰিব বিচাৰিছে তুমি যে মোৰ ওচৰত বহুত টকা দি আছা ইহঁতৰ মানে সহ্য হোৱা নাই তাইক পঢ়াব লাগিব যে আচ্ছা মই সকলো বুজিলোঁ মোৰ ল'ৰাটোৱে যে ভালকৈ পঢ়ি আছে ইহঁত মাক জীয়েকৰ মানে শান্তি লগা নাই শুন আজিৰ পৰা তই আৰু তোৰ জীয়েৰক লৈ তই য'ত মৰগে এইখন ঘৰৰ পৰা ওলাই যা মই আৰু এটা কথা শুনিব নোখোজো তোৰ যদি মুখৰ পৰা এটা মাত ওলাও আজি তোৰ লগতে তোৰ জীয়েৰকো মই ঠিক পিটন দিম যা ওলাই যা য'ত মৰগে মই এখন ঘৰত মোৰ ল'ৰাৰ লগত অকলে থাকিম তাক মই পঢ়াম ডক্টৰ হ'ব সি তাৰপিছত বোৱাৰী আনিম আৰু আমি তিনিটা থাকিম যা তই য'ত মৰগে এইজনীক বিয়া দিবলৈতো মোৰ এগালমান খৰচ লাগিব তহঁত ক'ৰবাত ওলাই গ'লে তাই বিয়া দিয়া খৰচটো মৰি যাব যা ফুট মই কৈছো নে মুখৰ পৰা মই এটা মাতো শুনিব নোখোজো এইবোৰ কি কৈছে আপুনি আমি ক'লে যা ঐ কুকুৰৰ জীয়েক মই কৈছো নে তই ওলাই যা তোৰ জীয়েৰক আজি নহ'লে মই পিটন দিম তোৰ লগতে বোপা আজিৰ পৰা আৰু কোনো টেনশ্যন নাই তুমি আৰু মই এখন ঘৰত অকলশৰে এতিয়া ইয়াত যি সম্পত্তি যি আছে চব তোমাৰ তুমি খালি ভালকৈ পঢ়া আৰু মোক জাষ্ট ডক্টৰ হৈ দেখুওৱা মোক আৰু একো নালাগে মই যাতে কলিতাহঁতৰ ওচৰত কাকতিহঁতৰ ওচৰত যাতে মই খুব প্ৰাউড ফিল কৰিব পাৰোঁ যে মোৰ ল'ৰাও ডক্টৰ হ'ল সিহঁতে মোক চাকৰি নাই বুলি হাঁহি থাকে নহয় এতিয়া চাবা মই তোমাক ডক্টৰ বনাই দেখাম যোৱা গোসাঁই তুমি ভালকৈ পঢ়াব আজিৰ পৰা ভাত পানী বনোৱা দায়িত্ব চব মোৰ মই লাগিলে অলপ দিন কামলৈকে নাযাওঁ তুমি খালি পঢ়া মই মাৰা নাই বাদ দিয়া মই তোমাক মাৰাই দিয়া চব বনাই কৰি দিম দেই হ'ব দেউতা